গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, সকলোৱে চাই থাকিব। এইফালে মই চাহ বনাই আছোঁ, মোৰ চাহ উতলি আছে আৰু ৰাতিপুৱা চাহ নাখালে সঁচাকৈ ভাল নালাগে। চাহ যিহেতু মেইন হয়, ৰাতিপুৱা উঠি মানে মুখ ধুই গৰম পানী খাই অলপ সময়ৰ পিছত চাহখিনি খালে গাটো ভাল লাগে। তাৰপিছত মই ফ্লাস্কটো লৈ আহিলোঁ। চাহখিনি গৰমে গৰমে উতলি থাকোঁতে মানে এইটোত ভৰাই দিব লাগিব, কিয়নো মানে দেৰিকৈ খোৱা যাব আৰু মানুহজনক দি মই দেৰিকৈ খাম, গতিকে ইয়াত ভৰাই থ'লে ধুনীয়া একদম গৰম হৈ থাকিব। যিমানটো উতলাত থৈছে মানে সিমানটোৱে উতলা গৰম হৈ থাকিব, গতিকে বেছি গৰম হৈ থাকোঁতে ইয়াত ভৰাই দিব লাগে। মই ধুনীয়াকৈ এখন ঢাকনি মাৰি এতিয়া থৈ দিম। এইফালে মানুহজনক চাহ খাব দিলোঁ। আজি বিশেষ বেলেগ নাস্তা নাই যদিও জলপানেৰে খাব। সদায় পিঠা বনাই থাকিবলৈ সময়ো নহয়, গতিকে খাওঁ আৰু যি পাওঁ খালেই হ'ল। কোৱা, হাই কৈ দিয়া, কথা কোৱা। আহিলা? আজি সোনকালে হ'ল। এইফালে দেখিছেনে কি অৱস্থা হৈ আছে? দমকলটো যোৱাকালিয়ে ভাঙি থাকিলে মানে একে লোহাৰ পাইপ লগোৱা থাকি যে ওপৰখিনি সেইখিনিতে ছিঙি থাকিলে আৰু এই পাইপডাল বহুত দিনৰ হয়, গতিকে বেয়া হৈছিলে। কালি মানে কামত যোৱা আগতে মানুহজনে কল মাৰোঁতে ভাঙি গ'ল আৰু দিনটো কিবা কৰি চলিলোঁ আৰু জানেই নহয় পানী নহ'লে মানে কিমান কষ্ট হয়। দিনটো কিবা কৰি পাৰ কৰিলোঁ আৰু তাৰপিছত ৰাতি এনেকৈ লৈ আনিছে। ৰাতি যিহেতু কৰিব অসুবিধা, গতিকে আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছে। মানুহজনে এয়া কামত লাগি আছে। পাইপডাল ভিতৰলৈকে সোমোৱা আছিল বাবে গাঁত খান্দি দিছে, এইডাল জইন কৰি দিছে, দেখিছেনে? আৰু আমাৰ যিহেতু মটৰটো দমকলৰ লগতে মানে বৰিং হৈ আছিলে, গতিকে আমাৰ দমকলটো বেয়া হৈ থাকোঁতে মটৰটো নচলা হৈ গৈছিল, বহুত প্ৰব্লেম হৈছিলে। গতিকে এতিয়া আকৌ মটৰটো দমকলৰ লগতে ফিটিং কৰি দিব। দমকলটো দেখিছে বহাই হৈ গ'ল। মিস্ত্ৰীজন কিন্তু আপোনালোকে গম পাইছে, দমকলৰ মিস্ত্ৰী নহয় যদিও আমাৰ ঘৰুৱা কামবোৰ বহুত ধুনীয়াকৈ কৰে মানুহজনে। এনেকুৱা কামত মানুহ নলগাওঁ, অৱশ্যে তেওঁ নিজে কৰে। মটৰ বহোৱা, দমকলৰ এনেকুৱা কাম কিছুমানৰ মানে মানুহ লগোৱা নহয়, নিজে কৰে। আৰু আমাৰ ল'ৰাটোৱেও কিন্তু কামে বনে লাগি আছে। এইফালে প্ৰায় হৈ গৈছে বুলি ক'ব পাৰি, অলপ বাকী আছে তথাপিও। সেইফালে মানে মটৰ পাইপডাল লগোৱা নাই, লগাব আৰু। কামৰ বাবে সময় নাপায় যিহেতু কামত যায়, আৰু ঘৰত থকা দিনাখন কিবা নহয় কিবা এটা কাম ওলায় ঘৰত। বহুত ধুনীয়াকৈ কামখিনি কৰে, কিন্তু জানে বহুত ভালকৈ। বেলেগত নাযায়, কিন্তু ঘৰুৱা কামবিলাক কৰে, ঘৰৰ নিজৰ কামবিলাক। এনেকৈ বেলেগৰ ঘৰত নাযায় আৰু কৰিবলৈ। দমকলটো পানী মাৰি চাইছিলোঁ, ক'ৰবাত হাৱা লৈ আছে, পানীটো মানে ভালকৈ ওলোৱা নাই।
পানী কঢ়িয়াটো সঁচাকৈ বৰ কষ্টকৰ। দমকলটো ভাঙি যাওঁ যে মোৰ চিন্তাই হৈ গৈছিল, দিনটো মই কেনেকৈ চলিম। তাৰপিছত আমাৰ মানে আছিলে আৰু আমাৰ দেৱৰটোহঁতৰ দমকলৰ মটৰ আছিলে, তাৰ পৰাই আনিছোঁ। এনেকৈ চলিলোঁ আৰু আনি পেলাই, পানীটো লাগিবই। আৰু এইফালে মটৰ চলি গ'ল, পানী ওলাইছে। পূৰা এদিন যিহেতু পানী মানে ওলোৱাই নাছিলে, গতিকে প্ৰথমৰ পানীখিনি একদম বহুত লেতেৰা ওলাইছে। ফাইনেলি আমাৰ দমকলটো সম্পূৰ্ণ ঠিক হৈ গ'ল। আৰু যিহেতু দুপৰীয়া অলপ ৰ'দ দিছে, সঁচাকৈ ৰ'দটো এইকেইদিন কাঢ়া দি আছে, ভাবিলোঁ ৰ'দৈ টেঙা খাওঁ আৰু ল'ৰাটোৱে ক'লে খাম বুলি। গতিকে আমাৰ নতুন পুলি এটাত লাগিছিলে, প্ৰথম লাগিছে, ধুনীয়াকৈ কাটি লৈছোঁ। দেখিছেনে বাৰু? এইখিনি কাটি লৈ এইখিনি এতিয়া খাব লাগিব। এয়া নিমখ জলকীয়া দি পূৰা ৰেডি হৈ গ'ল, এতিয়া আমি খাই আছোঁ। আৰু আজি আমাৰ মাইনাও দেখিছেনে ব্যস্ত হৈ আছে, তাইও টেঙা খাইছে। তাই টেঙা খোৱাত ব্যস্ত। টেঙা নহয়, একচুৱেলি কাটি থোৱাখিনি তাই লৈ আছে। জলকীয়া দি তাইক দিয়া নাই বাৰু, তাই যিহেতু খাবও নোৱাৰে, সৰু ছোৱালী। এইফালে ল'ৰা খাইছে, ময়ো খাইছোঁ। আৰু দেখিছেনে, চিনি পাইছে চাগে মানুহজন, বহুত ভাল লাগিছে বোলে খাই। ল'ৰা জলকীয়া দি খাই হৈ গ'ল, এবাৰ টেঙা একদম চেনি লগাই খাইছে, দেখিছে। আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।